তো নমস্কাৰ বন্ধুসকল, কি খবৰ ভালনে? আশা কৰোঁ ভালেই আছে চাগে। একচুৱেলি মোৰ অলপ বেয়া, অকণমান নিজে ডিম'টিভেট হৈ আছিলোঁ লাষ্ট ভিডিঅ'টো ডিলিট কৰাৰ কাৰণে। যিহেতু ভিডিঅ'টো ডিলিট কৰোঁতেই মোৰ পূৰা এদিন লাগে, শ্বুটিং কৰোঁতেতো লাগেই টাইম। ডিলিট কিয় কৰিলোঁ চবেই সুধি আছা, কিয় কৰিলা? একচুৱেলি সেইজনী এজনী মোৰ ভণ্টিয়ে হয়। যিহেতু ভিডিঅ'টো পিম্পলছৰ ওপৰত আছিলে, তো তাইক কোনোবাই কমেণ্ট কৰিলে পিম্পলছৰ ওপৰত, তো মোক ক'লে এনেকুৱা কথা। মই ভাবিলোঁ যে দুটামান ভিউজৰ কাৰণে, তো লাইকৰ কাৰণে ভিডিঅ'টো ৰখাতকৈ তাইক পাৰ্চনেল কোনোবাই কিবা কৈছে, আকৌ নেক্সট টাইম আকৌ কিবা ক'ব পাৰে, তো বেছি ডাঙৰ ইছ্যু হোৱাতকৈ মই ডিলিটে কৰিলোঁ। সেইটো টপিকৰ ওপৰত আকৌ ভিডিঅ' বনাম, মই নবনাম বুলি ভাবিছিলোঁ। বাকী তোমালোকে যি ভয়ংকৰ সহায় দেখালা, বিপুল সহায় দেখালা, তো সেইটো কাৰণে আকৌ এইটো টপিকৰ ওপৰত ভিডিঅ' এটা বনাম। খালি আজি বেলেগ টপিকটো। আজিৰ টপিকটোলৈ আহোঁ। কিছুমান ফটো ক্লিক কৰোঁতে কেতিয়াবা এনেকুৱা ফগি হৈ থাকে, ফটোবোৰ ডিফ'কাছ হৈ থাকে, নইজি হৈ থাকে ফটোখন। তো সেই নইজি ইফেক্টটো কেনেকৈ আঁতৰাব পাৰি, ফটোখন ক্লিয়াৰ কেনেকৈ কৰিব পাৰি, এইখন ফটোৰ পৰা এইখন ফটো কেনেকৈ বনাব পাৰি, সেইটোৰ ওপৰত আজি ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাওক শেষলৈকে। আমি এতিয়া এইখন কৰিম ফটো এডিট। এই লাইট অপশ্যনটোত যাম, এক্সপ'জাৰ কৰি দিম -0.-17, কণ্ট্ৰাষ্ট +5, হাইলাইট, যিহেতু এই ফটোখন ভৰপূৰ হাইলাইট আছে, হাইলাইট -100, শ্বেডো কৰিব লাগিব +24, হোৱাইট +6, ব্লেক -57। পৰা আমি যাম কালাৰ, আমি টেম্পাৰেচাৰ মাইনাছ কৰিম, টিনটো মাইনাছ কৰিম, ভাইব্ৰেঞ্চটো +20 হৈ গ'ল। এতিয়া আমি মিক্স টুলত অকণমান হিউটো বঢ়াই দিম ৰেডৰ। তো কালাৰ টোনটো ইয়াত চেঞ্জ কৰিব লাগে, চেচুৰেশ্যন -16, লিউমিনেন্স +28, কাৰণে গ্ৰীণটো অকণমান বঢ়াই দিম, যিহেতু বেকগ্ৰাউণ্ডত অলপ গ্ৰীণ আছে। যিখিনি পাহাৰ দেখিছা, পাহাৰখিনি একচুৱেলি গ্ৰীণ নাই, একোৱা আৰু ব্লু টোন আছে। একোৱাটো কৰি হিউ -17, চেচুৰেশ্যন 70 ওপৰত ৰাখিম, আৰু ব্লুটো লিউমিনেন্সটো মাইনাছ, চেচুৰেশ্যন বঢ়াই দিম, এইটো ছেমেই ৰাখিম। এতিয়া মেইন কামটো হ'ল ইয়াত টেক্সচাৰ, ক্লিয়াৰিটি, ডিহেজ। টেক্সচাৰটো অলপ বঢ়াই দিম, ক্লিয়াৰিটিটো অলপ বঢ়াই দিম। ডিহেজটো এইফালে কৰি দিলে ফটোখন পূৰা ফগি হৈ যাব, এইফালে কৰি দিলে ক্লিয়াৰ হ'ব, যিহেতু ফটোখন অলৰেডি বহুত ফগি হৈ আছে। তো আমি এইটো অকণমান বঢ়াই দিম 40, ইয়াত অকণমান শ্বাৰ্পনেছটো অকণমান বঢ়াই দিম বেছি। এই টুলকেইটা পাবলৈ হ'লে আপুনি প্লে ষ্ট'ৰৰ পৰা লাইটৰুমৰ প্ৰিমিয়াম ভাৰ্জনটো কিনিব লাগিব। এই টুলকেইটা আপুনি কোনোবা এটা পাৰ্টিকুলাৰ এৰিয়াৰ শ্বাৰ্পনেছ, কালাৰ, শ্বেডো সকলো এডজাষ্ট কৰিব পাৰে। সেইটো কেনেকৈ আনলক কৰিব পাৰি তাৰ ওপৰত মই এটা ভিডিঅ' বনাম। এইখন হৈ গ'ল, ইয়াত এতিয়া আমি এখন ছেভ কৰি ল'ম। এখন কৰিম ইয়াৰ পৰা ছেভ হৈ গ'ল। এতিয়া স্নেপচিডত কৰিম। চিলেক্টিভ টুলটোৱে যোনবোৰ এৰিয়া শ্বেডো বেছি হৈ আছে এইবোৰ মিলাই দিম, আৰু যিকণ এৰিয়াত লাগে সেইকণত আমি লৈ ল'ম। আনইভেন সকলো জেগাতো নালাগে। আৰু এই চুলি এৰিয়াটোত বেছি হাইলাইট হৈ আছিলে, তো এইটো মই অকণমান ডাৰ্ক কৰি দিলোঁ কালাৰ। এই ৱাল এৰিয়াটোতে ষ্ট্ৰাকচাৰটো অলপ বঢ়াই দিম, শ্বাৰ্পনেছটো অলপ বঢ়াই দিম, আৰু আগৰ দৰেই যোনটো এৰিয়াত লাগে অকল সেইকণ এৰিয়া চিলেক্ট কৰি ল'ম। আনইভেন সকলো জেগাতে নহয়, এই টুলটোৱে চিলেক্ট কৰি ল'ম। এতিয়া এই আকাশখন যিহেতু বহুত ডাল হৈ আছে, তো অলপ ব্লু কালাৰ দি দিম আকাশখনত, অলপ লাইটকৈ, বেছি দি দিলেও বেয়া লাগিব। আৰু এই পাহাৰখনত আমি অকণমান গ্ৰীণ কালাৰ এড কৰি দিম, অকণমান ডাৰ্ক কৰি দিম। আৰু এই যি ষ্ট্ৰাকচাৰটো পাইছোঁ তাৰ কাৰণে হাততো ষ্ট্ৰাকচাৰ অলপ বেছিকৈ হৈ গ'ল, তো হাতখন বহুত দেখিবলৈ ডাৰ্ক হৈ গ'ল। তো হাতখন অলপ আমি লাইট কৰি ল'ম কালাৰটো, নহ'লে ফেচটোতকৈ হাতখন বহুত দেখিবলৈ ডাৰ্ক হৈ যাব কালাৰ। এতিয়া অলপ আকাশখন আৰু অলপ ব্লু কৰি দিম, যিহেতু ওলাই অহা নাই, আকাশখন বহুত ডাল হৈ আছে। এই ৰছীডাল ইয়াত দৰকাৰী আছিলে, সেইডাল মই আঁতৰাই দিলোঁ। এতিয়া আমি টুলছত যাম, ডুৱেল এক্সপ'জাৰত যাম। মই এখন ফটো আছে, এখন ইয়াত চিলেক্ট কৰিম। এই ফটোখন ইয়াত দি দিম, অলপ ইফেক্ট এটা কাৰণে দিছোঁ এইটো। যদি এই ফটোখন লাগে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পৰা, মই তাত দি দিম, বা মই অতি সোনকালে এটা টেলিগ্ৰাম গ্ৰুপ খুলিম, তো তাত মই সকলো লিংকবোৰ দি দিম, আৰু এটা ফ্ৰেম এটা দিম, আৰু এই ফটোখন হৈ যাব। ভিডিঅ'টো চালে, যদি ভিডিঅ'টো চাই ক'ৰবাত ভাল লাগিলে বা ভিডিঅ'টোৰ পৰা কিবা শিকিলে, ভিডিঅ'টো লাইক কৰি দিব। যদি কিবা ভুল হৈছে বা আপোনালোকৰ কিবা মনত আছে, তো কমেণ্টত জনাব, আৰু ছাবস্ক্ৰাইব কৰা চেনেলটো। ভিউজ 1.4 পਹੁঁচাই দিলে, আৰু
ছাবস্ক্ৰাইবাৰ 200 মানতে আছে নেকি হৈ গ'ল কি কওঁ ভাবে কে চা